নমস্কাৰ কলি আপোনালোকক স্বাগতম জনাইছোঁ আৰু যেহেতু আমাৰ বহুত দিনৰ অপেক্ষামত আজি আমাৰ খেলখন খেলাব লৈছোঁ আৰু এইযোৰ হৈছে প্ৰাইজকেইটা দেখাই দিছোঁ বা এইযোৰ মিক্স ডাইটছৰ হয় আৰু এইটো হৈছে ফাৰ্ষ্ট প্ৰাইজত এইযোৰ ফাৰ্ষ্ট প্ৰাইজত দিছোঁ আপোনালোকক চ' যাৰ ভাগ্য লাগে এতিয়া পাব আৰু এইটো হৈছে ছেকেণ্ড প্ৰাইজত আৰু এটা আছে আপোনাৰ এইটো থাৰ্ড প্ৰাইজ এইটো ফ'ৰ্থ প্ৰাইজ এণ্ড এইটো ফিফ্থ চ' খেল খেলাবলৈ যিহেতু যুঁজা চলাই আছোঁ এতিয়া আৰু আপোনালোকে ভালকৈ ভিডিঅ'টো চাই থাকক আৰু সম্পূৰ্ণ ডিটেইলছ দেখা পাই থাকিব আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ আজি ভিডিঅ'টো চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বলক এতিয়া খেলৰ মাজলৈ আগবাঢ়ি যাওঁ আমি এয়া ইতিমধ্যে টিকেটবোৰ হেৰি কৰি আছে চিৰিয়েল নাম্বাৰবিলাক আৰু আমি খেল একদম এটা সাধাৰণ পদ্ধতিত খেলাম দুটা ডাব্বা থাকিব তাতে আমাৰ চিৰিয়েল নাম্বাৰখিনি এটা ডাব্বাত থাকিব আৰু এটা ডাব্বাত থাকিব প্ৰাইজ থাকিব প্ৰাইজৰ লগতে আৰু কেইটামান খেলখন অকণমান দীঘলীয়া হ'বৰ কাৰণে আমি কেইটামান জিৰ' তাতে এড কৰি দিম আৰু প্ৰথমতে এইটোৰ আপোনাৰ প্ৰাইজৰ পৰা এটা টিকেট টানিব আৰু নেক্সট ইয়াৰ পৰা টানিব যেতিয়া প্ৰাইজত যদি প্ৰাইজ ওলায় তেতিয়া এইটো টিকেট চোৱা হ'ব যদি জিৰ' ওলায় তেতিয়া আমি দুটা টিকেট পেলাই দিয়া হ'ব যেতিয়াই আপোনাৰ প্ৰাইজ ওলাব তেতিয়া ইয়াৰ পৰা আমি চিৰিয়েল নাম্বাৰটো চাই সেইটো এটা প্ৰাইজ ঘোষণা কৰা হ'ব আৰু যিহেতু হেৰি চলি আছে কৰি আছে তো চাই থাকক আপোনালোকে আৰু ইয়াতে সকলোৰে নম্বৰ দিয়া আছে আৰু যিহেতু মই আগতে লিষ্টটো আপোনালোকক এবাৰ মই আগৰ এটা ভিডিঅ' দিছোঁ আজিয়ে দিছিলোঁ লিষ্টটো ভিডিঅ'টো কাৰ কিমান নম্বৰত আছিলে সেইটো ভিডিঅ'টো প্লিজ চাই ল'ব একবাৰ হৈছে অলৰেডি আমাৰ অলৰেডি হৈ গৈছে গোটেইখিনি আৰু এতিয়া খেল আৰম্ভ কৰিব লৈছোঁ এই চাইডৰ ডাব্বাটোত আছে প্ৰাইজ আৰু ইয়াত আছে চিৰিয়েল নাম্বাৰ এটা প্ৰাইজৰ পৰা এতিয়া খুৰীয়ে দাঙিব তাৰ পৰা আৰু ইয়াৰ পৰা এজন আছে এওঁ ইয়াৰ পৰা হেৰি কৰিব তো আৰম্ভ কৰোঁ এতিয়া আৰু প্ৰথম প্ৰাইজৰ পৰা ডাঙৰ নিয়ম আহিলে যিখিনি কৈছোঁ সেইটো আপুনি হেৰি কৰক ইয়াৰ পৰা ডাঙৰ সেইটো খুলি চাওক ইয়াত মই খুলিছোঁ দিয়ক এইটো জিৰ' এইটো নম্বৰটো দিয়া এইটো নম্বৰ আমি নাখোলা চিৰিয়েল নম্বৰটো যিহেতু ইয়াত জিৰ' ওলাইছে চ' এইটোতো আমি এতিয়া পেলাই দিছোঁ এতিয়া অলপ হেৰি কৰি পেলাই আৰু এটা এইটো জিৰ' সেইটো দিয়া অলপ জোকাৰি লোৱা খুব আগতে আমি সৰুতে এনেকৈ খুব খেল খেলিছিলোঁ লটাৰী তো আজি পূৰা এইটো হেৰি আহি গৈছে আৰু ফিল আহি গৈছে এইটো জিৰ' এইটো চ' এইটো আমি খোলা নাই চিৰিয়েল নম্বৰটো কাৰ গৈছে এইটো যাৰ ভাগ্য আজি এইটো এয়া অলপ জোকাৰি লওক পাইছখিনি অলপ হেৰি কৰি কাৰণে গৰু চাইছে এইটো লাগিছে যেন পাইছোঁ নাই দিয়া এইটো পেলাই দিছোঁ জিৰ' এইটো পেলাই দিছোঁ কি হৈছে আপুনি দেখোন অকল জিৰ'কে উলিয়াই আছে প্ৰাইজ টানিবই পৰা নাই জিৰ' অলপ তলৰ পৰা খুচি মুচি উলিয়াওক প্ৰাইজ এটা লগাই দিয়ক জিৰ' বহুত দিলে নেকি এইবাৰ লাগিছেনে গোটেই জিৰ' চৰি এইটো জিৰ' খুৰীয়ে এটা ভালকৈ বাচি প্ৰাইজ উলিয়াব পৰা নাই এইটো জিৰ'টো বহুত হ'ল লাষ্টত যেতিয়া আহিব গোটেইকেইটা একেলগে আহিব আৰু তো এটা লাগিছে যেন পাইছোঁ নেকি নাই দিয়া সেইটো দিয়া এইটো কাৰ নম্বৰ এইটো গৈছে আৰু যাৰ ভাগ্য বেয়া আৰু এইটো জিৰ' হয় নালাগিবগৈ লাষ্টত শেষত লাগিবগৈ এবাৰ বদলি কৰি ল'বা দুজনে এইটো দেই এবাৰ আপুনি এইটো দিয়ক ইয়াক এইটো দিয়ক এইটো জিৰ'
এইটো উলিয়াই ৰাখক এবাৰ লাগিছে যেন পাইছোঁ 0 এইটো আপুনি নুখুলিব তাত যদি ইয়াত হেৰি পাৰিছিলে তেতিয়া খুলিম এইটো এটা লাগিছে সেইটো উলিয়াই লওক উলিয়াই লৈ থাকক সেইটো আপুনি তলত নথব হাতখন ধৰি থাকক এইটো দেখাকৈ এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ অ' মাই গড ফাৰ্ষ্ট প্ৰাইজ লাগিছে আৰু এতিয়া আমি এইটো নম্বৰ আনিম এইটো কাৰ ভাগ্য এইটো ভালকৈ ধৰিব পাৰিছেনে ফাৰ্ষ্ট প্ৰাইজটো অলপ ব্লাৰ হৈছে নেকি বাৰু এইটো এতিয়া এইটো খুলিছোঁ ফাৰ্ষ্ট প্ৰাইজত 22 আছে ফাৰ্ষ্ট প্ৰাইজ যিহেতু মই আগত ভিডিঅ'টোত গোটেই চিৰিয়েল নম্বৰ সৈতে আপোনাৰ নাম চাম কৰি থোৱা আছিলে তো চাই দিব 22 কাৰ্ড আছিলে 22 পাইছে ফাৰ্ষ্ট প্ৰাইজ এইটো মই লিখি লৈছোঁ 22 ফাৰ্ষ্ট প্ৰাইজ ডৰথি 22 আছে ফাৰ্ষ্ট প্ৰাইজ 22 SL নং ফাৰ্ষ্ট প্ৰাইজ ধেমাজি এইটো ধেমাজিৰে পাইছে 22 আপোনালৈ অভিনন্দন থাকিল ডৰথি আপোনালৈ অভিনন্দন থাকিল আমাৰ ফালৰ পৰা এইটো থৈ দিছোঁ আৰু এতিয়া আমাৰ আকৌ ষ্টাৰ্ট হ'ব এতিয়া উলিয়াওক জিৰ' সেইটো দিয়ক ভাগ্য পৰীক্ষা যি ভাগ্য পৰীক্ষা আৰু এটা জিৰ' ওলাইছে এইটো আমি পেলাই দিছোঁ জিৰ'কেইটা এইটো জিৰ' আমি আকৌ খুব জিৰ' দিওঁ খেলত পূৰা ফুল নাপায় আৰু এইটো এটা প্ৰাইজ লাগিছে চ' এইটো দেখাইছোঁ থাৰ্ড প্ৰাইজ এই দেখিছেনে ব্লাৰ হৈ গৈছে নেকি সেইটো থাৰ্ড প্ৰাইজ আৰু এই নাম্বাৰটো চাব 44 আজি চব 22 44 লাগিছে এইটো চাওক 44 আপোনাৰ থাৰ্ড প্ৰাইজ যোনে নহওক অভিনন্দন জনাইছোঁ লিখি লৈছোঁ এতিয়া ইয়াত থাৰ্ড প্ৰাইজ চিৰিয়েল নম্বৰ হৈছে 44 আৰু মই এবাৰ চাবলৈ চেষ্টা কৰিছোঁ কোনে পাইছে এইটো প্ৰাইজ কল্পনা সিং অভিনন্দন কল্পনা সিং গোলাঘাটৰ পৰা হয় তেখেতে পাইছে 44 আৰু মই 44 এবাৰ জাষ্ট দেখাইছোঁ ইয়াত কল্পনা সিং গোলাঘাটৰ হয় এইটো পাইছে থৈ দিছোঁ 44 আৰু এতিয়া আৰু গোলাঘাট ন গোলাঘাট অ'কে এতিয়া আকৌ খেলৰ মাজলৈ আগবাঢ়ি গৈছোঁ এতিয়া আকৌ উলিয়াব এইটো এটা দিছে নে দুটা দুটা আহিছে এইটো ভালকৈ হেৰি কৰা আকৌ অনা তাত চাই ল'বা দুটা আনিব নিব আৰু লাগিছে এইটো প্ৰাইজ এইটো হৈছে 4th প্ৰাইজ 4 নম্বৰ পুৰস্কাৰ নম্বৰটো দিব ইয়াতো আপোনাৰ দুটা আহিছে এইটো আপুনি হেৰি কৰক আকৌ ভয় আকৌ আনক সেইটো চাই ল'ব এটা দুটাকৈ কেতিয়া আনিব কাৰ ভাগ্য এখন গ'ল এখন নতুন ভাগ্য আহিছে চৰি দুখন ভাগ্য আহিছে ঠিক লগতে আৰু এইটো হৈছে চ' 168 অলপ আগত এইটো কৈ গৈছে 168 ভাগ্য বহুত ভাল যিহেতু আমি টিকেট যেতিয়া বনাই আছিলোঁ সেই তেতিয়া তেখেতে শ্বেয়াৰ কৰি পেলাই আমাৰ টিকেট লৈছিলে এইটো লৈছিলে আপোনাৰ মাইনী দেৱী তেজপুৰৰ মাইনী দেৱীক আমি স্বাগতম জনাইছোঁ আপোনাৰ ভাগ্যখন ভাল কাৰণ আমি এই জাষ্ট যেতিয়া আমি সেই টিকেট লিখি আমাৰ শেষেই হৈছিলে সেইটো সময়ত তেজপুৰৰ পৰা ফোন কৰিছিলে ফোন কৰি তেখেতে নামটো অন্তৰ্ভুক্ত কৰিব দিছিলে মাইনী দেৱী তেজপুৰ আপোনাৰ ফোন নম্বৰটো মই লাষ্টৰ 4টা ডিজিট কৰি দিছোঁ 0844 আৰু মই এবাৰ দেখাই দিছোঁ এইটো হৈছে মাইনী দেৱী তেজপুৰৰ হয় আপোনালৈ অভিনন্দন থাকিল মাইনী দেৱী 168 ফুট প্ৰাইজ 168 মাইনী তেজপুৰ অ'কে এতিয়া আমি আকৌ খেলৰ মাজলৈ আগবাঢ়ি গৈছোঁ আৰু দুটা আছে প্ৰাইজ ছেকেণ্ড আৰু দ্বিতীয় আৰু পঞ্চম পুৰস্কাৰটো আছে
আৰু এইটো অলৰেডি জিঅ' ওলাইছে, সেইটো দিয়ক। এইটো 0, এইটো 0। আপুনি তলৰ পৰা অলপ খুচি মিচি উলিয়াব, চবৰ ভাগ্যখন চাব লাগিব নহয়, প্ৰথমৰ সংখ্যা নাই। আৰু এইটো 0, সেইটো দিব। সেইটো আমি ডাষ্টবিনত পেলাই গৈছে। আৰু এটা লাগিছে যেন লাগিছে, এইটো এটা লাগি গৈছে হয়। এইটো এটা পুৰস্কাৰ লাগিছে আপোনাৰ ছেকেণ্ড প্ৰাইজ। এইটো চাওক, ছেকেণ্ড প্ৰাইজ। এইটো কাৰ ভাগ্য, এইটো মই খুলিছোঁ আপোনাক। 102, এইটো লাগিছে 102 আছে, মই লিখি লৈছোঁ 102 ছেকেণ্ড প্ৰাইজ। এইটো ধেমাজিৰ হয়, আমি চাই লৈছোঁ ভালকৈ এটা। 102 মমো কাকতি পাইছে এইটো 102 ধেমাজি মমো। তো অভিনন্দন জনালোঁ মমোলৈ আমাৰ। আৰু এটা আছে পঞ্চম পুৰস্কাৰটো আছে, সেইটো হেৰি কৰিছোঁ। জিৰ', এইটো 0 হয়। এইবাৰ পঞ্চম প্ৰাইজে অলপ টাইম লগাই দিব আমাক। এটা 0, তো যিসকলে চাই আছে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, নতুনকৈ চাই থকাসকলে। আৰু আমি এনেকৈ ভাবিছোঁ প্ৰতিবাৰে এটা উপহাৰ আপোনালোকক দিম। তো এবাৰ পঞ্চম পুৰস্কাৰৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। পঞ্চম পুৰস্কাৰ এতিয়া আপুনি উলিয়ালেনে? অঁ, 0 সেইটো নম্বৰটো দিয়ক। 0, মানুহৰ ভাগ্য চাওক, এই আমি টিকেট দিয়া আগমুহূৰ্ততে ফোন কৰিছে, নাম্বাৰ দিছোঁ আমি, আৰু ইমানে ভাল ভাগ্য এখন দেখিছেনে, পুৰস্কাৰো পাইছে। এইটো 0 ওলাইছে, চৰি। এইটো পঞ্চম পুৰস্কাৰ, এতিয়া শেষেই হৈছে। এইটো পুৰস্কাৰ ওলাইছে অলৰেডি, এইটো পঞ্চম পুৰস্কাৰ। কিমান ব্লাৰ হৈ গৈছে ন এইটো, চৰি, এনেকৈ দিব লাগিছিল। এইটো পঞ্চম পুৰস্কাৰ। আৰু এতিয়া এইপিনে আনিছোঁ অন্তিম পুৰস্কাৰ ভাগ্য আপোনাৰ 23 পাইছে, চিৰিয়েল নম্বৰ 23। মই লিখি লৈছোঁ 23 ফিফ্থ প্ৰাইজ আপোনাৰ 23 নমিতা আৰান্ধাৰা। ৱেলকাম নমিতা আৰান্ধাৰা। তেখেতৰ ঘৰ ক'ত হয় ধৰিব পৰা নাই। মই নম্বৰটো কৰিছোঁ, ফোন নম্বৰ 7638093390। নমিতা আৰান্ধাৰা, আপুনি পঞ্চম পুৰস্কাৰটি পাইছে। মই এবাৰ নামটো লিখি লৈছোঁ, সেইটো তেখেতৰ নম্বৰটো লিখি লৈছোঁ, ক'ত হয় 7638093390। 44টো গোলাঘাটৰ আছিলে ন, এইটো নম্বৰকেইটা চাই লৈছোঁ। 44 আছে, কল্পনা সিং 44। আৰু মই আকৌ এবাৰ কৈ দিছোঁ, ফাৰ্ষ্ট প্ৰাইজ পাইছে আমাৰ ধেমাজি দৰঠি, আৰু ছেকেণ্ড প্ৰাইজ পাইছে মমো, ধেমাজিৰে হয়। থাৰ্ড প্ৰাইজ পাইছে কল্পনা সিং গোলাঘাটৰ, আৰু ফ'ৰ্থ প্ৰাইজ পাইছে আপোনাৰ চিৰিয়েল নম্বৰ আছিলে 168, তেখেত হৈছে মাইনী দেৱী, আপোনাৰ তেজপুৰৰ হয়। আৰু পঞ্চম পুৰস্কাৰটি পাইছে 23, তেখেতৰ নামটো হৈছে নমিতা আৰাধ্যা, তেখেতৰ ফোন নম্বৰ 7638093390। আৰু আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি ভিডিঅ' চাই, আমাৰ ভিডিঅ' শ্বেয়াৰ কৰি আপোনালোকে যি আমাক উৎসাহ দিলে,
আৰু আগলৈ এনেকৈ উৎসাহ দি থাকিব আমি অলপ উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ আৰু আপোনালোকে প্লিজ চেনেলবিলাক ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভাবিছোঁ আমি প্ৰতি এনেকৈ আৰু এখন খেল মাজে মাজে খেলাই থাকিম যদি আপোনালোকৰ সহায় সহযোগিতা পাওঁ আমি তো আজিলৈ ইমানেই আৰু পুৰস্কাৰসমূহ এবাৰ আকৌ দেখাই দিছোঁ আপোনালোকক এইটো আছিলে আপোনাৰ ডাইটছৰ ফাৰ্ষ্ট প্ৰাইজ আছিলে আৰু এইযোৰ আছিলে ছেকেণ্ড প্ৰাইজ আৰু এইযোৰ থাৰ্ড প্ৰাইজ আৰু এইযোৰ আছিলে ফ'ৰ্থ প্ৰাইজত আৰু এইযোৰ পঞ্চম প্ৰাইজ তো থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে আৰু সকলোকে অভিনন্দন জনাইছোঁ আৰু যিসকলে নাপালে তেওঁলোকে নেক্সট টাইম পাব বুলি আশা ৰাখিলোঁ তো আজিলৈ এয়াই তো বাই বাই গাইছ কেনেকুৱা লাগিলে খুৰী কেনেকুৱা লাগিলে ভাল লাগিলে একদম আগৰ দিনত মনত পৰিছে নে আপোনাৰ আগৰ দিনৰ হেৰি বয়ামত আমি গুটি ভৰাই খেলিছিলোঁ আমিও খেলিছিলোঁ সেইটো আপোনাৰ কেনেকুৱা ভাল লাগিলে তো আজি আমাৰ সঁচাকৈ দেই বৰ এটা ভাল সুন্দৰ ফিলিংছ এটা আহিলে আজি তো বহুত দিনৰ আগতে আমি এনেকৈ খেল খেলাইছিলোঁ আজি ভাবিলোঁ এইটো পদ্ধতিৰে খেলখন আকৌ খেলাওঁ তো বাই বাই গাইছ থেংক ইউ ছ' মাছ